এজন মানুহে যে অকল সায়েন্সৰ পেপাৰখনে লিক কৰিছে তেনেকুৱাটো হ'ব নোৱাৰে তেওঁ যদি লিক কৰি আছিল লাষ্টৰ দিনা সায়েন্সৰ পেপাৰ আছিল যে এই বছৰ আৰু কালেকশন নহব লাষ্টৰ দিনা তেওঁ বেছি মুকলি কৰি দিলে এখন প্ৰশ্নৰ কাকত 200 টকাৰ পৰা 6000 টকালৈকে বিক্ৰী হৈছে গতিকে আজি আমি ইয়াত থিয় হৈ ক'ব নোৱাৰো যে তেওঁ আগত লিক কৰিছিল নে নাই এতিয়া তেওঁ যেতিয়া কাষ্টডিয়েল ইন্টাৰোগেশন হ'ব কাষ্টডিয়েল ইন্টাৰোগেশনত আমি গম পাম যে তেওঁৰ এটো হেবিট আছিল তেওঁৰ লগত আৰু কিমান ডাঙৰ চক্ৰ জড়িত আছিল কিন্তু আজি দিনত ইট ইজ এ স্যাটিসফাইং যে উইদিন 48 আৱাৰ্ছ আমি এক্সাক্ট কিংপিন জনক আমি জুম কৰিছো কিংপিন জনক আমি একদম লৈ আহিব পাৰিছো ইলেক্ট্ৰনিক এভিডেন্স পাইছো গুগল জিপেৰ এভিডেন্স পাইছো যিমানখিনি এভিডেন্স লাগে আমি গোটেইখিনি যোৱাকালি ৰাতিয়ে আমি পাইছিলো কিন্তু বিত্তমন্ত্ৰী ডাঙৰীয়াই বাজেট দিবৰ কাৰণে মই প্ৰথমতে কোৱা নাছিলো গোটেইখিনি আমি প্ৰক্ৰিয়া সম্পন্ন কৰিলো ওপৰত যদি আৰু কোনোবা জড়িত আছে তলত কোনোবা জড়িত আছে আমি গোটেই নেটৱৰ্কটো পাম কিন্তু সেবাৰ সংস্কাৰ যিমানে নহওক কিয় প্ৰধান শিক্ষকৰ ভূমিকাটো আমি কেনেকে নোহোৱা কৰিম গতিকে বিষয়বস্তুটোৰ পৰা সেবাক দূৰত ৰখাটো ভাল সেবাৰ সংস্কাৰৰ কথাটো নাই এটা নহয় এটা সময়ত গৈ হেডমাষ্টাৰক কোৱেশ্চন পেপাৰখন দিবই লাগিব এটা প্ৰধান শিক্ষকজনক সংস্কাৰ কৰিব লাগিব যে বাবা এনেকুৱা কৰিলে যি কৰিব লাগে চৰকাৰে কৰিব এটা দুটা দৃষ্টান্তমূলক শাস্তি ললে মই ভাবো পৰিৱেশটো ঠিক হ'ব